ৰেহানুদ্দিন ডাঙৰীয়াক আমি একমতে সকলোৱে একমত হৈছোঁ যে ৰেহানুদ্দিন ডাঙৰীয়াক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে এই সমষ্টিটো আমি AUDFৰ পৰা উদ্ধাৰ কৰিব পাৰোঁ। 2 নম্বৰ যিটো হ'ল এইসকলক আমি যেতিয়ালৈকে ৰাজহুৱাভাৱে কমা নোখোজে তেতিয়ালৈকে আমি এইসকলক বয়কট কৰিম। আৰু 3 নম্বৰ যিটো প্ৰস্তাৱ হৈছে আমি প্ৰদেশ কংগ্ৰেছ কমিটিলৈ পঠিয়াম যে এইসকলে যিটো দল বিৰোধী কাৰ্যকলাপ কৰিছে ইয়াৰ বাবে বিহিত দলে ব্যৱস্থা ল'ব লাগে। কংগ্ৰেছৰ বিসম্বাদ আৰম্ভ হৈছে না, এইটো বিসম্বাদ আগতে নাছিল, এতিয়াও নাই। এইসকল হৈছে কিছুমান চিপ্ৰাং, এইসকলে সুবিধাবাদী, কিছুমান সুবিধাবাদী আছে। আজমল চাহাবৰ টকা আছে, গতিকে এইবিলাক আছে, এইবিলাক কিছুমানক সকলোৱে মিলাই কিছু কৰিব। এইটো কৰাত আমি বয়স হোৱা নাই বা এইটোৱে দলৰ কোনো ক্ষতি নকৰে, ভোটৰ ওপৰত কোনো ক্ষতি নকৰে। এইটো খাটাং এইসকল 2-1জন থাকিব, 6-7জনে প্ৰাৰ্থিত্ব বিচাৰিছে, এইটো খাটাং 2-এজনে ইফাল সিফাল কৰিব। গতিকে এইসকলৰ এনেকুৱা কিবা নাই যে এইসকলে যে কোনো কংগ্ৰেছ প্ৰাৰ্থীক অহা দিনত হেৰুৱাব পৰা এনেকুৱা কোনো ক্ষমতা নাই। বিন্দাকান্দি ব্লক কংগ্ৰেছ কমিটিয়ে কাক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে? আজিৰ যিটো সিদ্ধান্ত লোৱা হৈছে, আমি প্ৰথম এটা প্ৰস্তাৱ লৈছিলোঁ যোৱা মিটিঙত যে আমাৰ 7জনৰ ভিতৰত যাক যদি দলে টিকেট দিয়ে আমি চবে সন্মতি হিচাপে মানি ল'ম। আজিৰ যিটো সভা হৈছে এই সভাত ৰেহানুদ্দিন চাহাবক এক পক্ষ হিচাপে তেওঁক প্ৰাৰ্থী দিবৰ কাৰণে আমি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। যিসকলে পত্ৰ সই কৰিছে সেইসকলৰ মাজৰ পৰা যদি কাৰোবাক টিকেট দিয়ে আপোনালোকে সমৰ্থন কৰিব? সিহঁতে দল বিৰোধী কাৰ্যকলাপত লিপ্ত হোৱাৰ কাৰণে আজি আমি প্ৰস্তাৱ লৈছোঁ। এই প্ৰস্তাৱটো আমি APCCত পঠাম। ইয়াৰ পিছত যদি APCCয়ে যদি কোনো সিদ্ধান্ত লয় আমি আছোঁ। আমাৰ সাংবাদিক বন্ধুসকল, যোৱাকালি ইলেক্ট্ৰনিক মিডিয়াত এটা নিউজ হৈছে যে বিন্দাকান্দিৰ সমষ্টিৰ বিষয়ে এটা নিউজ আহিছিলে। এই নিউজটো বজাৰ পিছত সমষ্টিত এটা আমাৰ দলৰ এটা ভাৱমূৰ্তি বেয়া হোৱাৰ দিশে দেখা দিছে। গতিকে সেই বিষয়ে আজি আমাৰ বিন্দাকান্দি ব্লক কংগ্ৰেছ কমিটিয়ে আমি এখন কাৰ্যকৰী সভা আহ্বান কৰিছিলোঁ। এই সভাত আজি কেইটামান সিদ্ধান্ত লোৱা হয় আৰু এই সিদ্ধান্ত আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ওচৰত আমি এখন ছাবমিট কৰিম। আৰু এই যিটো আজিৰ সভাত যিটো প্ৰস্তাৱ লোৱা হৈছিল এই প্ৰস্তাৱৰ বিষয়ে আমাৰ বিন্দাকান্দি ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক বিলালুদ্দিন চাহাবে আপোনালোকক এই বিষয়ে ক'ব। সন্মানীয় সাংবাদিক বন্ধুসকল, আমাৰ বিন্দাকান্দি সমষ্টি তথা হোজাই জিলাবাসীৰ ৰাইজ, আজি কিছু সময় আগত বিন্দাকান্দি ব্লক কংগ্ৰেছ কমিটিৰ মুখ্য কাৰ্যালয় ডুবকা ৰাজীৱ ভৱনত আমাৰ ব্লক কংগ্ৰেছ কমিটিৰ এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। উক্ত সভাত বিন্দাকান্দি সমষ্টিৰ 25খন মণ্ডলৰ সন্মানীয় মণ্ডল কংগ্ৰেছ কমিটিৰ সভাপতিসকল, ব্লক কংগ্ৰেছ কমিটিৰ কাৰ্যনিৰ্বাহক সমিতিৰ সদস্যসকল, জিলা কংগ্ৰেছ কমিটিত থকা আমাৰ সমষ্টিৰ বহুকেইগৰাকী নেতা তথা আঞ্চলিক পঞ্চায়তৰ সন্মানীয় সদস্যসকল আৰু আমাৰ প্ৰাক্তন জিলা পৰিষদ 2-3জন আৰু 2জন জিলা পৰিষদ সদস্য আমাৰ এই আজিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাখনত উপস্থিত আছিল। আৰু এই সভাখনত আজি কিছু সকলোৰে মাজত এক সুন্দৰ আৰু সৌহাৰ্দ্যপূৰ্ণ আলোচনা হয়। নিশ্চয় আপোনালোকে গম পাইছে, প্ৰেছ বাৰ্তাৰ যোগে যোৱাকালি নিউজ 18 নামৰ এটা চেনেলত বিন্দাকান্দি সমষ্টিৰ জনপ্ৰিয় যুৱনেতা, সকলোৰে প্ৰিয় সমষ্টিবাসী ৰাইজৰ হিয়াৰ আমঠু ৰেহানুদ্দিন ডাঙৰীয়াৰ বিৰুদ্ধে এক পৰিকল্পিত আৰু এক ষড়যন্ত্ৰমূলক এক বাতৰি প্ৰকাশ হৈছিলে। এই বাতৰি প্ৰকাশ হোৱাৰ পিছত সমষ্টিৰ চুকে কোণে থকা কংগ্ৰেছ কৰ্মকৰ্তাসকলৰ মাজত বিশেষকৈ আৰু সাধাৰণ ৰাইজৰ মাজতো এক প্ৰশ্নৰ মনত জাগি উঠিছে আৰু বহুজনে ফোন আৰু বিভিন্ন যোগেদি এই বিষয়ে জানিব বিচাৰিছে। যিহেতু এই পত্ৰখনত আপোনালোকে নিশ্চয় সকলোৱে জানে, এই বিন্দাকান্দি সমষ্টিৰ পৰা ইতিমধ্যে 7জন ব্যক্তিয়ে কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব দাবীদাৰ আছিল। ইয়াৰে
ছজনে ৰেহানুদ্দিন চাহাবৰ বিৰুদ্ধে এখন পিটিশ্যন লিখি AICCৰ সাধাৰণ সম্পাদক তথা জিতেন্দ্ৰজন সিং ডাঙৰীয়ালৈ এখন চিঠি প্ৰেৰণ কৰিছে যে তেখেতক চিঠি দিলে তেখেতক যদি টিকেট দিয়া হয় তেনেহ'লে তেখেতসকলে কি কৰিব দল ত্যাগ কৰিব এই চিঠিখনৰ পিছত আজি আমি সকলো বহিলোঁ এই পৰিস্থিতিটো বুজ লোৱাৰ কাৰণে ইয়াত আজিৰ সভাই সৰ্বসন্মতিক্ৰমে কিছু প্ৰস্তাৱ লৈছে